শস্য চপোৱা পাছৰ খালী পথাৰ, পাছফালে ফুলি থকা শিমলু গছ, তামোল নাৰিকলেৰে ভৰপূৰ পুখুৰী পাৰৰ দৃশ্যটো হয়তো আপোনালোকক বুজাইছে যে কৌশিক এতিয়া গাঁৱৰ ঘৰত আছে। হেল্ল' এভৰিৱান, মই কৌশিক। এটা সুন্দৰ ৰাতিপুৱা আৰম্ভ হৈছে আৰু একাপ চাহৰ সোৱাদ লৈ পুখুৰী পাৰতে থিয় দি দেউতাই কৰি যোৱা কামবোৰ একান্ত মনে মই চাই গৈছোঁ। দেউতাৰ মানে দুটা স্বভাৱ আছে। এটা হৈছে এনেই বহি নাথাকে, কামৰ উপৰিও কাম উলিয়াই লয়, আৰু আনটো হৈছে কাষত থকাটো কাম পাচি পাচি অৱস্থা বেয়া কৰি দিয়ে। এইবোলে পানী লৈ এই চাহ লৈ এই কিবা লৈ আৰু দেউতাই যেতিয়া মানে কাম কৰে ন, মাটো কাষত নাথাকে, কাৰণ মায়ে বহুত কেইবাৰ দৌৰিবলগীয়া হয়। আৰু সেইকাৰণে দেউতাৰ আজি প্ৰয়োজনবোৰ পূৰণ কৰিবৰ কাৰণে মই থিয় দিছোঁ দেউতাৰ লগত। এইটো হৈছে আমাৰ পুখুৰী পাৰটো, আৰু প্ৰথম মাছৰ চিনাকি এই পুখুৰীটোৰ জৰিয়তে হৈছিলে। আৰু দাদা আৰু মোৰ বহুত মেমৰিজ জড়িত হৈ আছে এই পুখুৰী পাৰেৰে দৌৰা দৌৰি কৰা, বৰশী বোৱা, গা ধোৱা, গোটেইবোৰ। আৰু এতিয়া মই দেউতাৰ খেতিখনলৈকে যাবলৈ ওলাইছোঁ। একদম বহুত কিবা আম ৰুইছে, লিচু ৰুইছে, ডালিম চালিম গোটেইবোৰ ৰুই পেলাইছে গোটেইবোৰ। তাৰপিছত ব'লকচোন আমি লগ হৈ দেউতাৰ খেতিখন চাওঁ। দেউতাই কয় এইবোৰ হেনো তেওঁৰ নাতি পুতিৰ বাবেহে, আমাৰ বাবে নহয়। আমি বোলে এতিয়া ডাঙৰ হৈছোঁ। কি যে হ'ব নহয় মানুহজনৰ লগত, কি যে কয়। আৰু মই এয়া খেতিলৈকে সোমাই আহিলোঁ। আৰু এই কুঁহিয়াৰবোৰ দেখিছেনে, এইবোৰ দেউতাই ৰুইছিলে মানে, কিন্তু এতিয়ালৈকে ইমান পৰিণত হৈ উঠা নাই যে আমি ইয়াক খাব পাৰিম। গতিকে এই কুঁহিয়াৰবোৰ ইয়াত আছে, আৰু লগতে মই আপোনালোকক দেখুৱাইছিলোঁ যে গোটেই সৰু সৰু পুলি কিছুমান ৰুইছিলে, সেইবোৰ লাগিবলৈ আৰম্ভ কৰিছে। গতিকে তেতিয়াহ'লে এই ভিডিঅ'ৰ সামৰণি আজি ইমানতে হওক। আপোনালোকক দেখুৱাম আৰু কিছুমান পাৰ্ট মোৰ ভিডিঅ'বোৰত। চ' এভৰিৱান, বাই বাই। লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই কৌশিকে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ।